গুড মৰ্ণিং ডেণ্টা সুশান ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাম কৰিবলৈ লৈছোঁ এখন ৱেগনাৰ, যিখন ফ্ৰণ্ট ছাইড এক্সিডেণ্ট হৈ আহিছে। দেখিছে ফ্ৰণ্টৰ শ্ব'টো কমপ্লিট ডেমেজ হৈ আহিছে। বনেট, হেডলাইট, বাম্পাৰ, ফেণ্ডাৰ আৰু ইনাৰৰ বহুত বস্তু ডেমেজ হৈ আছে মই জনাত। গতিকে গাড়ীখন ডিছমেণ্টেল কৰিম। ডিছমেণ্টেল কৰাৰ পিছত গাড়ীখনৰ কি ডেমেজ হৈছে দেখুৱাই বস্তু অৰ্ডাৰ কৰিব লাগিব। তাৰপিছত আমি কামটো ষ্টাৰ্ট কৰিম। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। ফাইনেলি গাড়ীখনৰ ডিছমেণ্টেল আৰম্ভ কৰিছোঁ। ফাৰ্ষ্টতে দেখিছে বাম্পাৰটো খুলি লৈছোঁ। বাম্পাৰটো খোলাৰ পিছত গম পাম কি বস্তু ইনাৰৰ ডেমেজ হৈ আহিছে। ফাইনেলি বাম্পাৰটো খুলি হৈ গ'ল। দেখিবলৈ পাইছে ৰেডিয়েটৰ, কণ্ডেনচাৰ, ফেন এই তিনিটাই ডেমেজ হৈ গৈছে, যিহেতু মেম্বাৰডাল কমপ্লিট মাৰ খাই গ'ল। এই দেখিছে ওপৰ গিলখন কমপ্লিট ডেমেজ হৈ ভাগি আহিছে। এইবিলাক চব চেঞ্জ কৰা হ'ব। বাকী লাইট দুইটাই ডেমেজ হৈ আহিছে, ক্লেমবিলাক ভাগি আহিছে। ওপৰৰ মেম্বাৰডাল কমপ্লিট ডেমেজ হৈ আহিছে, এডাল ভিতৰলৈ সোমাই গ'ল। এডাল ৰিপ্লেচ কৰা যাব। এয়া লাইট কমপ্লিট ডেমেজ, দেখিছে এয়া লাইটবিলাক ভাগি আহিছে। দেখিছে ৰেডিয়েটৰ, কণ্ডেনচাৰ, ফেন তিনিটা ডেমেজ হৈ আহিছে। এইকেইটা কমপ্লিট নতুন পাছ ইনষ্টল কৰা হ'ব। মেম্বাৰ এয়া বেণ্ড হৈ গ'ল, এইবিলাক চব ৰিপ্লেচ কৰা যাব। গতিকে গাড়ীখন মই এতিয়া খুলিবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাড়ীখন কমপ্লিট ডিছমেণ্টেল হৈ গ'ল। এতিয়া মই কাটিং ষ্টাৰ্ট কৰিছোঁ। দেখিছে প্লাজমা কাটাৰে যোনখিনি বস্তু ৰিপ্লেচ কৰা যাব সেইখিনি মই কাটিবলৈ ষ্টাৰ্ট কৰিছোঁ। ওপৰৰ মেম্বাৰ আৰু এপৰ মেম্বাৰডাল এইডাল ৰিপ্লেচ কৰা যাব, সেইটো কাৰণে মই কাটিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকৈ আমি গাড়ীখন বনাব পাৰোঁ। ফাইনেলি কাটি হৈ গ'ল। দেখিছে এই টুকুৰাটো চেঞ্জ কৰা হ'ব। এতিয়া মই নতুন পাৰ্টছ আহিলে নতুন পাৰ্টছ ইনষ্টল কৰিম। এয়া নতুন পাৰ্টছ আহিলে মই নতুন পাৰ্টছখিনি ইনষ্টল কৰি আছোঁ। কেনেকৈ ইনষ্টল কৰোঁ, কেনেকৈ গাড়ী এখন বনাওঁ আপোনালোকে চাই থাকক। যোনখিনি ৰিপ্লেচ কৰা গৈছে সেইখিনি মই পাৰ্টছখিনি নতুন ইনষ্টল কৰি ল'লোঁ। এতিয়া মই কমপ্লিট বনেট, বাম্পাৰ, ফেণ্ডাৰ, হেডলাইট চব ছেটিং কৰি চাম প্ৰপাৰ গেপ আছেনে নাই। কোম্পেনী ফিটিং গেপখিনি আমি চাই ল'ম, যাতে প্ৰপাৰ আহে, কোম্পেনী ফিটিং আহে, গাড়ীখন এক্সিডেণ্ট হৈছে বুলি ধৰিব নোৱাৰে। তেনেকৈ কমপ্লিট ছেটিং কৰি পেলাই গাড়ীখনৰ মই পেইণ্টিঙলৈ দি দিম। পেইণ্টিঙৰ পৰা অহাৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকৈ। ফাইনেলি গাড়ীখনৰ ছেটিংটো কমপ্লিট হৈছে। দেখিবলৈ আছে প্ৰত্যেকটো পেনেলৰ গেপ, হেডলাইট, বনেটৰ মাজত গেপ, কোম্পেনী ফিটিং দিবলৈ চেষ্টা কৰিছোঁ। আৰু ফাইনেলি ছেটিং হোৱাৰ পিছত ফাইনেল ৱেল্ডিংটো মাৰিছোঁ। যিহেতু আমাৰ ইয়াত মিগ ৱেল্ডিং হয়, মিগ ৱেল্ডিঙৰ ৱেল্ডিংটো আপোনাৰ ভাল হয় আৰু আপোনাৰ এইটো ৰাষ্টিং নাহে, মামৰ একেবাৰে নাহে। গেছ ৱেল্ডিঙত মামৰ আহে, সেইবাবে আমাৰ ইয়াত মিগ ৱেল্ডিং ইউজ কৰা হয়।
ফাইনেলি চেঞ্জ হোৱা মেম্বাৰবিলাক পেইণ্টিং হৈ গ'ল। এতিয়া যিহেতু আমি ৰেডিয়েটৰ কণ্ডেঞ্চাৰ চব ডেমেজ হৈ আছে, চব নতুন পাৰ্টছ ইনষ্টল কৰিম। এয়া দেখিবলৈ আছে কণ্ডেঞ্চাৰ, ৰেডিয়েটৰ, ফেন, এই তিনিটা এছেম্বলি আমি ইনষ্টল কৰিছোঁ। ইয়াৰ পিছতে গাড়ীখন কুলেণ্ট ব্লিডিং কৰিম। তাৰপিছত কুলেণ্ট ব্লিডিং কৰাৰ পিছত গাড়ীখন AC গেছটো ভৰাব লাগিব, যিহেতু কণ্ডেঞ্চাৰ নতুন লগোৱা হৈছে, কমপ্লিট ডেমেজ হৈ আহিছিলে, গেছখিনি নাছিলে। কমপ্লিট মেকানিকেল কাম হৈ গ'ল, কমপ্লিট গাড়ী ষ্টাৰ্ট হৈ গ'ল, কুলেণ্ট ব্লিডিং হৈ গ'ল, AC গেছ ভৰোৱা হৈ গ'ল। এতিয়া মই পেনেলখিনি ফিট কৰি গাড়ীখন ফাইনেল ফিনিচিংটো দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ফাইনেল লুকটো আপোনালোকক দেখাম। গাড়ীখনৰ পেনেলবিলাক ফিটিং কৰি আছোঁ। লাইট, বনেট, বাম্পাৰ, ফেণ্ডাৰ সকলোৰে গেপবিলাক যাতে কোম্পানী ফিনিচিং দিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিছোঁ, যাতে গাড়ীখন ক'তো এক্সিডেণ্টেল বুলি ধৰিব নোৱাৰে। যিহেতু এখন ডিলাৰত কাম হৈছে, আমি সকলোৱে ফিনিচিঙত গাড়ীখন কাম কৰিবলৈ চাইছোঁ। যদি গাড়ীখনৰ কামবিলাক ভাল দেখিছে, ভাল পায়, যোৰহাট আদি মটৰ্ছ ভিজিট কৰিব, বডি শ্বপ, ইয়াত কাম ভাল হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। গতিকে গাড়ীখনৰ ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। থেংক ইউ।